হেল্ল' এভৰিৱান, পুনৰবাৰ মোৰ ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ শ্বুটিঙৰ লাষ্ট ডে আৰু লাষ্ট ডে যিহেতু অলপ বেয়া লাগিছে। ৰাতিপুৱা উঠিয়ে মেকআপ ষ্টাৰ্ট দিলোঁ আৰু আজি বতৰটো অলপ ডাৱৰীয়া, ৰাতিপুৱা বৰষুণ দিছিল আৰু তাৰ মাজতে আমাৰ মেকআপ চলি আছে আৰু এইজনীয়ে মোৰ সহকাৰী এজনী আহি গ'ল মেকআপ দিবলৈ, কিয়নো আজি মানে দুটা টীম হ'ব। তো মেকআপ আৰ্টিষ্টো দুজনী আৰু কেমেৰাও আজি দুটা, এনেকৈ হ'ব। আধা হৈ আছে। হেল্ল' গাইজ গুণগুণৰ কাৰণে এটা ফটোগ্ৰাফাৰ ল'ৰা চাব দেই, আমিও চাই আছো। মেকআপৰ মাজতে আমাৰ যি টি কথা পতা হৈ আছিলে, মানে এনেই আৰু ধেমালিতে যি টি কথা পতাইছিলে, অলপ নাম দেই। গুণগুণৰ বিয়াৰ কাৰণে ল'ৰা চাই আছো, আপোনালোকো চাব দেই। ফটোগ্ৰাফাৰ মোৰ কাৰণে কোনোবা আছে নেকি? কমেণ্ট কৰো, কমেণ্ট নকৰিব, কিয়নো মোক মানে ইয়াত চবেই কৈছে যে মোক বোলে কিউট লাগে। কিউট লাগেতো বাৰু নালাগে নহয়, ফটোগ্ৰাফাৰ পতালে তাই মডেল বনিব পাৰিব, সেই কৈছোঁ ফটোশ্বুট কৰি কৰি। মই মডেল, মই মেকআপ বাদ দিম, হয় নাই বাদ দিম, কিন্তু কোনটো এংগলৰ পৰা মডেল বনিম মই নাজানো। সকলোৰে মেকআপ হৈ গ'ল আৰু এতিয়া ব্ৰেকফাষ্টটো মই কৰোঁ। ব্ৰেকফাষ্টটো কৰি কিনে মই আপোনালোকক দেখুৱাই আছোঁ। হ'ব 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 হাঁহৰ মাংস নহয়। এতিয়া ব্ৰেকফাষ্টটো কৰোঁ মই। অঁ আজি তোমাৰ উঠা হওঁতে গুণগুণৰ লাষ্ট ব্লগ মোৰ। এইফালে জীৱন দাদা আহিছে, মেকআপ চেকআপ দিয়া হোৱা নাই, খাই লওক তাৰপিছতে মেকআপটো হ'ব। এইফালে এজনীয়ে খাই আছে। আজি আমাৰ শ্বুটিঙৰ লাষ্ট ডে আৰু এই লাষ্ট ডে আমি কিনো কৰোঁ, কেনেকৈনো আজি সামৰণি কৰোঁ দেখুৱাওঁ আপোনালোকক চাব। আৰু বেয়াও লাগিছে যিহেতু এইখন চিৰিয়েলৰ লগত বহুত দিনৰ পৰা জড়িত হৈ আছিলোঁ আৰু বহুত দিন মানে আমাৰ এবছৰ মানে হ'ল চাগে এখন চিৰিয়েলৰ মানুহখিনিৰ লগত জড়িত হৈ আছিলোঁ, গতিকে ভাল লাগিছিলে। ভাল বেয়াৰ মাজত বহুত কিবা কিবি অভিজ্ঞতা আৰু সেয়ে লাষ্টৰ দিনাখনি অলপ বেয়াও লাগিছে। মানুহখিনিক লগ নাপাম, কিমান দিনলৈকে নাপাম নাজানো আৰু ক'ত বা পাওঁ, মানে বেয়া লাগিছে। গতিকে দেখাই থাকিম অলপ অলপ সকলোৰে অভিজ্ঞতা মোৰ ল'ম, কেনেকুৱানো পালে চিৰিয়েলখন কৰি, তাকে দেখুৱাই আছোঁ। বিদু দা, আজি লাষ্ট ডে শ্বুটিং, কিবা ক'বা? কি কম এতিয়া? বিদু দা নহয়, আমাৰ বনি। অঁ কোৱা। কি কম? অঁ কোৱাত অলপ কেঁচা প্ৰথম কথা। অঁ তাৰপিছত কোৱা, লাষ্ট ডে হয় ন, লাষ্ট ডে শ্বুটিং কোৱা। চবেই বহি আছে দেই এনেকে, কোৱা। মানে এটা ফেমিলি আমি থাকিলোঁ, খুব ভাল লাগিল। গুণগুণে খুব ধুনীয়া ধুনীয়াকৈ মেকআপ কৰি আমাৰ চবকে ধুনীয়া কৰি দিলে। বহুত মানুহ নতুন মানুহ লগ ডাঙৰকে কোৱা। লাহে লাহে কওঁচোন। না ডাঙৰকে কোৱা, কোৱা। অঁ হ'ব দিয়া, কোৱা। নতুন নতুন মানুহ লগ পালে, নতুন নতুন চিনাকি হৈ ধনশ্ৰী ঘৰৰ ছোৱালী ঘৰতে ইয়াকো আগত লগ পাইছোঁ, এইটো নতুন ইয়াক লগ পাম, ভাল লাগে। আজিৰ পৰা মিছ কৰিম চবকে, তাকে আৰু ন। কিবা ক'বা ধনশ্ৰী বা, কোৱা। লাষ্ট ডে শ্বুটিং নাই বহুত চিৰিয়াছলি সোনকালে আকৌ চবকে একেলগে লগ পোৱাৰ আশাৰে পাম। বেলেগ বেলেগ চৰিত্ৰ, বেলেগ বেলেগ ধৰণে লগ পাম আকৌ। তাকে বহুত ভাল লাগিল। মোৰতো প্ৰথম চিৰিয়েল আছিলে, যদিও আগতে বহুত ডান্স কৰিছিলোঁ আৰু নাটক চাটক কৰিছিলোঁ, যদি চিৰিয়েলত কেতিয়াও কৰা নাই, ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। তো বহুত বেছি ভাল। ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চতে ইমান ডাঙৰ এটা টিম লগ পালোঁ মই, ইমান দিনৰ মোৰ কাম, গতিকে ইমান দিন মানে নতুন নতুন কথা শিকিলোঁ চবৰে। বিদু দাহঁতে বহুত শিকালে, ইমান দিনে কৰি আছে, আৰু বহুত চিনিয়ৰ আছে, মানে বহুত ফ্ৰেণ্ডলি হয় চবে। তো পৰিৱেশটো বহুত ভাল আছিলে, সেইকাৰণে একো অসুবিধা নোহোৱাকৈ গোটেই দিনখিনি গ'ল, বিৰাট ভাল লাগে। আজিৰ পৰা মিছ কৰিম চবকে। আমাৰ গুণগুণ ৰাণী, মই তাইক জোকায়ো থাকোঁ আৰু বিৰাট মৰমৰ মোৰ, মানে তাইতো মানে প্ৰথম দিনাৰ পৰাই তাইৰ মানে নিজৰ নিচিনা হৈ গ'ল আৰু ছেকেণ্ড দিনাৰ পৰা আৰু তাইৰ কিবা মোৰ কিবা ডাউট থাকিলেও প্ৰথম নিজৰ ভণ্টি তাইকে ফোনটো কৰোঁ মানে। চ' সেয়াই আৰু চবকে মিছ কৰিম, আকৌ লগ পাম কিন্তু আমি নিশ্চয় ন। তাকে এইফালে জীৱন দাদা আছে, কোৱা। খুব ভাল লাগিলে, গোটেই ঘৰুৱা পৰিজন নিচিনাকৈ
আছিলে আমি গোটেইখিনি খুব কম দিন শ্বুটিং কৰিলোঁ কিন্তু তথাপিও এটা ভাল সম্বন্ধ এটা হ'ল আৰু চবৰ লগতে আমি দুটাকতো আগৰ পৰা চিনি পাওঁৱেই আৰু গুণগুণৰ লগত এবাৰ প্ৰথম কাম খুব ভাল মেকআপ কৰে ছোৱালীজনী ব্যৱহাৰ পাতিবিলাক যথেষ্ট ভাল থেংক ইউ সেইটোৱে খুব বেছি ভাল লাগিলে ভাল হওক আৰু পিছলে চবৰে আমাৰো ভাল হওক চবৰে ভাল হওক তাকে থেংক ইউ গুণগুণে আৰু ভাল ভাল কাম কৰক আৰু বিহু ফাংচন কৰক সুবাসনা দত্তৰ লগত আৰু কৰক বহুত বহুত পইচা ঘটক সুবাসনা বা চাই আছা যদি কবা আমি যে গুণ গান শুনি ৰাতিপুৱাৰ পৰা আৰম্ভ হয় গুণগুণৰ সুবাসনা দত্তৰ গুণ গানৰ পৰা আৰম্ভ কৰি আমি দিন আমি ভালে পাওঁ বাৰু বেয়া নাপাওঁ কিবা কবা ভাল লাগিছে আৰু কোনোবাই ভালকে মেকআপ কৰি দিছে চাই থাকিব নোৱাৰা শেষ হ'বই চাগে আৰু শেষ হ'বই এইফালে চবেৰিনা অকণ ওলাই আহাচোন কোৱা কি ক'ম আজি লাষ্ট ডে তাকে গুণৰ পৰা আজি লাষ্ট মেকআপ অলপ টাচ কৰিব পাৰিলোঁ মিছ কৰিম মানে সদায় গুণৰ পৰা মেকআপ লওঁ চ' ভাল লাগিছে গোটেই দিনটো পাই পেলাই লাষ্ট ডে এনজয় কৰি আছোঁ আৰু আপোনালোকে প্লিজ চাই থাকিব এপিছ'ড চলি থাকিব আজি কিন্তু শ্বুটিঙহে লাষ্ট ডে তোমাৰ উৎসাহতে থেংক ইউ ছ' মাছ এইফালে আপোনালোকৰ মাজত ৰিধি ব্যস্ততাৰ মাজতো আজি লাষ্ট ডে বুলি অলপ সুধো অকণমান টাইম লাগে অকণমান কিয়নো আজি লাষ্ট ডে পঢ়িয়ে শেষ নোহোৱা হৈছে যি কি নহওক ৰিধি আমাৰ মানে দীপান্বিতা বা কেনেকুৱা লাগিলে আজিতো লাষ্ট ডে হয় তো ইমান দিন কাম কৰিলা কেনেকুৱা লাগিলে ভাল লাগিলে চব মানে ভাল বেয়া মাজত পৰা কামখিনি ভালে ভালে ঠিক হ'লে ভাল লাগিলে আৰু আমি যেনেকৈ চিৰিয়েলখন আগবাঢ়ি গৈছে লৈ যিকেইদিনা বাকী আছে তেনেকৈ মৰম দিব বুলি আশা থাকিলে আৰু সেয়া আৰম্ভণি হ'লেতো শেষ হ'বই গতিকে আৰম্ভ হৈছিলে আজি শেষৰ দিন বেয়াও লাগিছে আগলৈ আৰু আকৌ বেলেগ এখনত দেখা পাব বেলেগ এটা চৰিত্ৰত হয়নে সেয়াই আৰু মুঠতে তোমাৰ খোৱাতে ভাল লাগিলে আৰু গুণগুণৰ মেকআপটো ভালে লাগিছে হয়নে থেংক ইউ গুণগুণৰ ব্লগবোৰ এনেকৈ ভালে গৈ থাকক আগবাঢ়ি গৈ থাকক সেয়াই কামনা কৰিছোঁ তাকে ঠিক আছে এইফালে ফটিক দে কিবা ক'ব নি মই ক'বলগীয়া আছে বুঢ়া বয়সত কওক কিবা এটা আজি যে লাষ্ট ডে চিৰিয়েলখনৰ নাম কওকচোন তোমাৰ উষা মইতো কৈছিলো এদিন নাজানাকৈ কৈছিলো তোমাৰ উষা বোলে তোমাৰ ওপৰতে কৈছিলো মই এটা মানুহ সুধিলে মোক চিৰিয়েলখনৰ নাম তোমাৰ উষাহতে আমাৰ ফটিক দাই কৈছে তোমাৰ ওপৰতে বোলে হ'ব বিশ্ব আমাৰ কেমেৰা এচিষ্ট কিবা এটা কওক ডাঙৰকে কওক ইমান দিন কাম কৰিলোঁ ভাল লাগিল আজি লাষ্ট ডে চবকে মিছ কৰা যাব হয়নে এয়া হৈছে আমাৰ ডাইৰেক্টৰ ছাৰ কিবা ক'লে ভাল হয় লাইটটো 1 মিনিট দেই এতিয়া আহিছে পজিটিভ কমেণ্ট আহে কমেণ্টবিলাক যে পজিটিভ কমেণ্ট আহে আমি পজিটিভনেছটো আৰু পাই যাওঁ কৰিবলৈ এই পজিটিভনেছটো লৈ পেলাই আমি গোটেইটো টিম ৱৰ্ক কৰোঁ আমি এনেকুৱা নহয় যে আমি শ্বুটিঙত কাম কৰি আছোঁ আমি ফেমিলিৰ দৰে কাম কৰোঁ কথা আৰু গোটেইবিলাকে মানে এটা চিন কৰিলে কিবা কৰিলে গোটেইটো মানে চিনটো কেনেকৈ ডেভেলপ কৰিব লাগে সেইটো ফ'কাছ কৰি এনেকৈ আমি কৰি আছোঁ আৰু এতিয়া ময়ো ওলাই গ'ল ছোৱালীজনী ওলাই গ'ল আপোনালোকে হয়তো ভাবিছে ই ওলালে আমুক ওলালে চাই থাকিব গম পাব আগলৈ যে আচলতে কি হয় এণ্ডিঙত কি হ'ব অধ্যায় কি হ'ব অধ্যায় আৰু বিধি একলগ হ'ব কি নহয় এই বস্তুবিলাক চাই থাকিব বুজি পাবলৈ হ'লে আপোনালোকে চিনেমা চাই থাকিব লাগিব আৰু আমি আপোনালোকে এটা প্ৰতিশ্ৰুতি দিওঁ আমি আগন্তুক দিনবোৰতো আৰু ভাল ভাল চিৰিয়েল আপোনালোকক উপহাৰ দিম আপোনালোকে চাই থাকিব মৰম দিব আমি যাতে আপোনালোকৰ কাৰণে ভাল ভাল এটা প্ৰডাক্ট বুলি কৈছোঁ এনেকুৱা ধৰণৰ বস্তু কিছুমান বনাব পাৰোঁ যিবিলাকে আপোনালোকক এণ্টাৰটেইনমেণ্ট দি থাকে আচলতে মানুহে হাঁহি থাকিব লাগে চ' ইয়াৰ মাজতে দুখৰ মাজতো হাঁহি থাকিব লাগে আমি শ্বুটিং কৰোঁতো ইম'চনেল চিন কৰাৰ পিছত আমি আকৌ হাঁহি দিওঁ সেই হাঁহিটোৰ মাজেৰে আমি কামবোৰ তেনেকৈ কৰিলোঁ যাতে কামটো কৰা যেন নালাগে তাকে তেনেকৈ কৰিলোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব আমাৰ চিৰিয়েলখন আৰু যাতে ভাল হয় আপোনালোকে ভালকৈ চাই থাকিব আৰু আমাৰ কিবা ভুল হ'লে আপোনালোকে দেখাই দিব যে এইটো ভুল হৈছে ধন্যবাদ তাকে
আৰু এইফালে এতিয়া কোন আছে চাই আহোঁ। এইফালে দেউতাক আছে, এইফালে কথা পাতি আছে। Action. Video. খোৱা। এইফালে এতিয়া ভাত খাব লৈছে। শ্বুটিঙৰ শেষৰ দিনত কি বা খুৱাইছে মই গম নাপাওঁ, দেখাম অলপ পিছত। আজি লাষ্ট বুলি এইফালে চিকেন লৈছোঁ আৰু এইফালে হাঁহৰ মাংস লৈছোঁ আৰু এইফালে ভাত খাব লৈছোঁ। খোৱা বোৱা হ'ল আৰু এতিয়া দেখাম দেই। এইবোৰক চাওক, চব শুই আছে। কেনেকৈ চব শুই আছে দেখিছে, আৰু এয়া বহি আছে। বহুত লম্বা চুলি, তাকেতো ইমান লম্বা কিয় কাটিবা চুলি? কাৰণটো চুলিখিনি বেয়া হৈছে আৰু ইমান ধুনীয়া চুলি। বেয়া দেখিব। নন্দা কোন বাই বোলে চুলি কাটিব, কি কয়? হা ৰখিব টাইম নিদিয়ে ল'ৰাটোৱে, ভাত পেটত গৈছে। শ্বুটিঙৰ মাজত আজি মোৰ চুলিখিনি কাটি দিয়া গৈছে দেই ৰাইজ। আৰু এয়া মোৰ চুলি কাটি দিলে। আৰু ভিডিঅ'টো ইমানতে আজি হ'লে সমাপ্ত কৰোঁ, কিয়নো ভিডিঅ'টো বহুত দীঘল হৈ গ'ল। আকৌ পাৰ্ট 2 আহি আছে অতি সোনকালে, গতিকে ভিডিঅ'বোৰ চাই থাকিব আৰু ইয়াৰ পিছতনো কি হয় সেয়াও গম পাব। গতিকে আজিলৈ মানে বাই।